নমস্কাৰ, মই চন্দন কুমাৰ নাথ। এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এতিয়া মই আছোঁ উৰিষ্যা, পুৰী, আৰু আজি যাব ওলাইছোঁ মই কোনাৰ্ক ছান টেম্পল। ভাবিছোঁ আপোনালোকক কোনাৰ্ক ছান টেম্পলটো অলপ দেখাম। যিসকলে আমাৰ ইতিহাসৰ ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে নিশ্চয় জানে কোনাৰ্ক ছান টেম্পলৰ কিমানখিনি অৰিহণা আছে বা ইণ্ডিয়ান আৰ্ট এণ্ড কালচাৰত কিমান অৰিহণা আছে, হয়নে নহয়? গতিকে এতিয়া তাত যাব ওলাইছোঁ আৰু আপোনালোকে এতিয়া কোনাৰ্ক ছান টেম্পলৰ পৰা কিছু দৃশ্যাংশ দেখা পাব। আৰু যিহেতু উৰিষ্যাত আছোঁ, এতিয়া চাৰিওফালে উৰিষ্যাখন অলপ ঘূৰিবলৈ চেষ্টা কৰিম। কেইদিনমান আপোনালোকে উৰিষ্যা ব্লগ পাই যাব, অলপ তেনেকৈ বনাম। আৰু তাত গৈ মই অসমীয়াও ব্যৱহাৰ কৰিম আৰু হিন্দীও ইউজ কৰিম। আগতীয়াকৈ কৈ থ'লোঁ আপোনালোকক, যাতে কোনেও ভুল নুবুজে। তেন্তে বলক আজি ভিডিঅ'টো আমি ইয়াতে আৰম্ভ কৰোঁ। ৰাতি ব্ৰেকফাষ্ট কৰিব আহিছোঁ, চাউথ ইণ্ডিয়ান ফুড। এইফালে দোচা আছে, ইডলি আছে। এতিয়া খাই লৈ কিনে ফুৰিব যাম। এতিয়া লাহে লাহে গৈ আছিলোঁ কোনাৰ্ক ছান টেম্পল, কিন্তু অৱস্থা এনেকুৱা, পেট্ৰল নাই। এতিয়া পেট্ৰল ভৰাব আহিছোঁ। এয়া পুৰীৰ পৰা আমি এনেকৈ খোজকাঢ়ি গৈ এতিয়া পেট্ৰল পাম্পত পেট্ৰল ভৰাব গৈ আছোঁ। আগফালে গৈ আছোঁ এতিয়া পেট্ৰল ভৰাই লাহে লাহে গৈ থাকিম। এতিয়া পেট্ৰল পাম্পত তেল ভৰোৱাৰ পিছত এতিয়া চাহ খাব আহিছোঁ। এটা বস্তু ভাল লাগিছে যে ইয়াতে 5 টকাটো চাহ পোৱা যায়। কোনাৰ্ক ছান টেম্পললৈকে, আৰু যোৱা ৰাস্তাত ভাবিলোঁ ডাব নাৰিকল খাওঁ, কিন্তু দোকানী নাই। চেল্ফ ছাৰ্ভিচ চাগে, নিজে ল'ব লাগিব, নাজানো কি। কিন্তু চাওঁচোন এতিয়া কি হয়। কোনাৰ্ক ছান টেম্পলৰ প্ৰৱেশদ্বাৰৰ সময়ত আপোনালোকে এনেকুৱা বস্তু দেখা পাব। তাত কিছুমান বস্তু বুজাবলৈ চেষ্টা কৰা হৈছে আচলতে। চিধা এইফালে যে দেখা পাইছে, ইয়াতে মুখ্য কোনাৰ্ক ছান টেম্পল এইটোৱে হয়। এতিয়া তালৈকে আমি গৈ থাকিম লাহে লাহে। আহিছোঁ আমি, বহুত কষ্ট কৰিলোঁ। কষ্ট মানে স্কুটি চলাই আহিছিলোঁ। এতিয়া গৈ আছোঁ আগফালে। বহুত মানুহ আহিছে, কাৰণ এইটো গম পোৱা মতে জানুৱাৰী, ফেব্ৰুৱাৰী বা ডিচেম্বৰৰ পৰা আৰু মানে খুব বেছি টুৰিষ্ট এইফালে আহে, আৰু বহুত বেছি ভিৰ হ'বই। আৰু উইকেণ্ডৰ সময় হয় নে নহয়, বহুতে ফেমিলিৰ লগত আহে। এয়া দেখিছে। এতিয়া আগফালে আমি লাহে লাহে গৈ থাকিম। এতিয়া সন্মুখত আপোনালোকে এখন বজাৰ দেখা পাব। মানুহবিলাকে আহিছে। আমি যাম আৰু লাহে লাহে আগফালে গৈ থাকিম। কাউণ্টাৰত যাওঁ, টিকেট কাটিব, কিমান টকা বা হয়। চ' আজি আমাৰ লাভ হ'ল 30 ডিচেম্বৰ কিবা দশমী মেলা নে কিবা আছিলে, যাৰ কাৰণে টিকেট ফ্ৰী পাই গৈছোঁ। ভাল লাগিলে। এতিয়া আমি আগফালে গৈ থাকোঁ। আৰু এতিয়া ভাল লাগিলে এইটোৱে যে টিকেট ফ্ৰী পালে ভালেই লাগে। যিকোনো বস্তু ফ্ৰী বুলি ক'লে মনটো ভাল লাগে। বেছি ভিৰ, বহুত বেছি ভিৰ, মানে কোৱা নাযায় কেনেকুৱা ভিৰ। আৰু ফ্ৰী পাইছে চাগে, আজি বেছি মানুহ আহিছে, মানে আচৰিত লাগিছে। আৰু এনেকুৱা আৰ্ট এণ্ড কালচাৰ চোৱাটো খুবেই দৰকাৰ। আৰু পাৰ্টিকুলাৰলি যিবিলাকে কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰিপাৰেশ্যন চলাই আছে, তেওঁলোকে নিউজ চকুৰে আহি এইবিলাক চোৱাটো বেছি দৰকাৰ বুলি মই ভাবোঁ। কাৰণ আপোনালোকে চাওক কেনেকুৱা ধৰণৰ এটা সৃষ্টি, কেনেকুৱা কাৰিকৰী কৌশল। চাওক, চাওক, মানে কোৱা নাযায়। এই মানুহৰ ভিৰ চাওকচোন, মানুহ 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 মানুহ, চাৰিওফালে মানুহ, কেৱল মানুহ, আচৰিত। তো আপোনালোকে দেখা পাইছে। মই বেছি ক'ব নাযাওঁ, আপোনালোকে গুগলত মাৰি চাই গম পাব। এইটো 1300 শতিকাত এইটো বনোৱা হৈছিলে, সেই সময়ত ৰজাৰ দ্বাৰা। আৰু খুব চাব লগা বস্তু দেই এইটো, আপোনালোকে চাব। ইয়াত দেখা পাইছে আপোনালোকে, ইয়াত কিটচেন বুলি লিখা আছে। হয়তো চাগে সেই ইতিহাসৰ সময়ত এইটো পাকঘৰ আছিলে। ইয়াতে পাকঘৰ, ৰন্ধা বঢ়া কাৰ্য ইয়াতে চাগে চলিছিলে সেইটো সময়ত। কিটচেন। এতিয়া কিটচেনত মানুহে বহি ফটো উঠি আছে। এটা বস্তু বেয়া লাগে, আপোনালোকে চাওক, কোনাৰ্ক ছান টেম্পল চাব আহিছে, আহিব লাগে, টুৰিষ্ট প্লেচ বা হিষ্টৰিকেল বস্তু। কিন্তু এইবিলাক বস্তু যিবিলাক দেখি আছোঁ, এইবিলাক হ'ব। ইয়াতে কোনোবাই এনেকৈ প্লাষ্টিক পেলালে, আৰু এইফালে দেখিছেনে এনেকৈ বটল পেলাই থৈ দিছে। এইবিলাক জানো কোনোবা শিক্ষিত সমাজত থকা মানুহৰ লক্ষণ জানো? এইবিলাক চাওক, ইয়াতে পেলাইছে। এইবিলাক দেখিছেনে? আৰু এই ওপৰত যে দেখা পাওঁ, কেতিয়া মানুহবিলাক ওপৰত থিয় দি গৈ থাকে, কেইখনমান ফটো উঠাৰ কাৰণে কোনোবাই ৰিলচ বনাব, কোনোবাই কিবা কৰিব। সেইটো নহয়, সেইটো হ'ব নালাগে। আৰু মই যিটো কথা কৈছিলোঁ, ইয়াৰ পিছত দেখিছেনে বটল। তো যদি নিজৰ স্থানীয় মানুহখিনি যদি এনেকৈ লেতেৰা কৰে, আৰু টুৰিষ্টবিলাকৰ কথাটো আছে, টুৰিষ্টবিলাকে নকৰে এইবিলাক কাম, আমাৰ লোকেলখিনিকে প্ৰায় মই এইবিলাক কৰা দেখা পাওঁ। যাৰ ফলত ভাৰতবৰ্ষখন বাহিৰৰ ফালে চাব গ'লে এই লেতেৰা চহৰ বা লেতেৰা ঠাই, লেতেৰা দেশ এখন বুলি ভাবে মানুহে, ভাবিব বাধ্য হৈ গৈছে আজিকালি। গতিকে আমাৰ মানুহখিনি এইখিনি বুজি উঠা উচিত যে এনেকৈ লেতেৰা কৰা উচিত নহয়। কাৰণ
যেতিয়া টুৰিষ্টবিলাক আহে চাব বাহিৰৰ দেশৰ পৰা, তেতিয়া আমিহে লাজ পাওঁ। গতিকে এইবিলাক কৰিব নালাগে। আৰু ইয়াতে চাওকচোন, এইবিলাক পলিথিন হা, এইবিলাক কিবা কিবি হা, গতিকে ফটো উঠক কিবা কৰক, কিন্তু এনেকৈ বস্তু লেতেৰা কৰিব নালাগে, দেখিলে ভাল নালাগে। মানুহে যেতিয়া বাহিৰৰ পৰা চাব আহিব, কি দেখাব? ভাৰতবৰ্ষখন লেতেৰা, বটল পেলাই দিছে। বাহিৰত এইবিলাক নাথাকে। এটা মানুহৰ মানে কি ক'ম, থাকিব লাগে মাথাত, ব্ৰেইনত থাকিব লাগে যে ইছ স্থানকে ওপৰ চঢ়না মানা হে। কিন্তু তাৰ পিছতো কিছুমান মানুহে ওপৰত উঠি গৈছিলে অলপ আগতে, সেইটো কাৰণে কণ্ট্ৰভাৰ্চি হৈছিলে আৰু পুলিচবিলাকে হুইচেল বজাই দিছিলে সেইটো সময়ত। বহুত বেছি মানুহ ভিৰ পোৱা নাযায়। আচলতে সৰু ল'ৰা ছোৱালীক এইবিলাক দেখাব লাগে, শিক্ষামূলক ভ্ৰমণ কৰিব আনিব লাগে, তেতিয়া হিষ্ট্ৰীৰ বহুত কথা জানিব পৰা যায় বা ইণ্ডিয়ান আৰ্ট এণ্ড কালচাৰৰ কথা জানিব পৰা যায়। যিসকলে APSC UPSC প্ৰিপেৰেশ্যন চলাই আছে তেওঁলোকে নিশ্চয় জানে। এখন কিতাপ আছে নীতিন সিংঘানিয়াৰ ইণ্ডিয়ান আৰ্ট এণ্ড কালচাৰ, তাত এইবিলাকৰ কথা মেনশ্যন কৰা আছিলে। গতিকে আপোনালোকে যদি বেছি জানিব বিচাৰিছে সেইখন কিতাপ পঢ়িলে গম পাব। নীতিন সিংঘানিয়াৰ কিতাপ এখন আছিলে, খুব হেল্পফুল হয় এইখন কিতাপ। পাৰ্টিকুলাৰলি ফেমিলিৰ লগত আহিব ভাল এইবিলাক প্লেচত। আৰু এৰিয়াটো চাওকচোন, খুব বিশাল, বহুত ডাঙৰ এৰিয়া, মানে চাৰিওফালৰ এটা প্ৰাকৃতিক সৌন্দৰ্য আছে। আহি ভাল লাগে, অলপ সময় ইয়াতে টাইম স্পেণ্ড কৰিলে মনটো শান্তি পোৱা যায়। তো ইয়াত দেখা পাইছে আপোনালোকে লাংগুৰ বুলি যে কয় বান্দৰ, এইটো কেৱল উৰিষ্যাতে পোৱা যায় এইটো বান্দৰ। আমি চিৰিয়াখানাত যোৱাৰ দৰকাৰ নাই, ইয়াতে এক্সক্লুচিভলি কোনাৰ্ক ছান টেম্পলত আহিলে আপোনালোকে দেখাই পাব ইয়াতে।